যে লিখিছে কি আহোম ৰাজা প্লেচ তলৰ পৰা ধৰিব নোৱাৰি ওপৰৰ পৰাহে ধৰিব পাৰিছে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে আজি আমি নতুন গাড়ীত ফুৰিবলৈ যাম ক'লৈ যাওঁ এতিয়া নকওঁ আপোনালোকক একদম জেগাত লগ পাই আছোঁ মুখ হাত ধুই আহিছোঁ আৰু ওলাওঁ এতিয়া তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব এয়া আমি আহি আছোঁ গাড়ীত উঠোঁতে ভিডিঅ' কৰাই নহ'লে বাটতে কৰি লৈছোঁ ইহঁতৰ ফূৰ্তি দেখা আহিবলৈ পায় এয়া আহি থাকোঁতে ৰাস্তাৰ ইপাৰে পাহাৰ দেখা পাইছোঁ দূৰৈত আপোনালোককো দেখাই দিছোঁ চাওকচোন ইমান ভাল লাগিছে পথাৰৰ পৰিৱেশ ইফালে পাহাৰ ইমান ধুনীয়া লাগিছে আপোনালোককো দেখাই দিলোঁ এয়া আমি গেটৰ ফালে সোমাইছোঁ দেখি গম পাইছে চাগে জেগাডোখৰ ক'ত আহিছোঁ আমি আহি আছোঁ এতিয়া পামগৈ আৰু বেছি দূৰ নাই এয়া আমি পাই গ'লোহি দেখি গম পাইছে চাগে জেগাডোখৰ হয় আমি চৰাইদেউ আহিছোঁ আমি সোমোৱাৰ আগতে কি কৰিছোঁ কৈ দে চাহ এটা খাই লৈছোঁ চাহ মেইন হয় পিছত লগ পাই আছোঁ ইয়াতে এতিয়া মিষ্টাৰহঁতে টিকেট কৰি লৈছে আৰু আমাৰ সৰুটোলৈ চাওকচোন ইমান ফূৰ্তি পাইছে সেয়া আমি এতিয়া সোমাই আহিছোঁ মৈদামৰ ভিতৰলৈ পৰিৱেশটো চাওকচোন গছেই গছ গোটেই সেউজীয়া সেউজীয়া একদম নিজান এটা পৰিৱেশ বাটৰটো ইমান ধুনীয়া লাগিছে সেউজীয়া সি তললৈ মানুহৰ ঘৰ নে কিনো এইখন এৰি সেই তললৈ হয় এই আমি একদম গৰমত আজি এইটো দিনতহে আহিছোঁ ন মই একদম চাবলৈ মন গ'ল বুলি আহোঁতে আমাৰ বৰষুণ আছিলে এতিয়াহে ৰ'দ দিছে পৰিৱেশটো চব ইমান ধুনীয়া কথা ক'বলৈ মনেই যোৱা নাই এই আছে দেখাতহে সৰু লাগিছে ন বহুত ইমান গছ আৰু বহুত দম খাৱৈ নিচিনা আহি এধাৰ পালেহি এয়া আহি আৰু আকৌ নিৰ্দিষ্ট স্থান পাইছোঁ পানী বটলটো বাটতে পুনৰ বহি লওঁগৈ এইফালে বহোঁগৈ গৰমে আপোনালোক আহিব খালি ইমান গৰমত নাহিব দেই চাবলৈ অক্টোবৰ নৱেম্বৰত আহিব তেতিয়াই ভাল পাব এতিয়া এইবিলাক কাম চলাই আছে আমি অকণমান এতিয়া ইয়াতে বহিছোঁ দেই এইফালে পূৰা একদম হোৱাটছআপৰ মেছেজ নে কি চাই আছে আৰু পূৰা কি চাইছোঁ মানুহজনৰ পৰা ফটো লৈছিলোঁ তাকে চাইছোঁ এতিয়া ইয়াত যে এটা বস্তু দিলোঁ আম গছ ধেৰ দেই এই পথাৰবোৰহে ভাল লাগিছে আমি চৰাইদেউৰ পৰা উভতিছোঁ আমাৰ আইদেউ এতিয়া লৈ আহিছোঁ ইয়াতে এতিয়া আমি কিবা এটা খাই লওঁ বুলি সোমাইছোঁ আমি এখনত খালী এতিয়া ওলাইছোঁ এতিয়া আমি যাম কাৰেংঘৰ আপোনালোককো লগতে লৈ গৈ আছোঁ নামটো টিফাই হয় গড়গাঁও কলেজৰ একদম সন্মুখতে আছে ভাল কেফে আপোনালোক আহিব পাৰিব এইখন আছে গড়গাঁও কলেজ আমি এখন ক'ত খালোঁ কৈ দে আমাৰ এই চিনাকি দেই এই খুৱাইছে ভাল লাগিলে টিফাই এইখন ক'ত আছে একদম গড়গাঁৱৰ সন্মুখতে আৰু আহিব বুলি আপোনালোকো আহিব এতিয়া টিকেট কৰি ল'ব লাগিব আমি এটা ভিতৰলৈ সোমাই আহিছোঁ গোটেই ফুলেই ফুলছে ধুনীয়া লাগিছে ইমান ঠাণ্ডা ন পৰিৱেশটো
ধুনীয়া লাগিছে ফুলবোৰ ন এইটো ইলেক্ট্ৰিচিটি অফিচ ইমান ধুনীয়া পৰিৱেশ এই আমি আকৌ ওপৰলৈ গৈ আছোঁ মই দেখাই দিম এইফালে চাওক ভিতৰতো দেখাই দিছোঁ এয়া ইহঁতি এইফালে ফটো তুলি লৈছে আৰু পূৰা ধুমা ধুম কোনে বেছিকৈ তুলিছে এই ন এই তুলিবই আৰু কিমান ধুনীয়া লাগিছে চা ৰাজাই লিখিছে কি আহোম ৰাজা প্লেচ তলৰ পৰা ধৰিব নোৱাৰি ওপৰৰ পৰাহে ধৰিব পাৰিছে সঁচাকৈ বৰ ভাল লাগিছে এইবিলাক হেজ গছ ইমান ধুনীয়া ইয়াৰ পৰা চাই ইমান ধুনীয়া লাগিছে ন আমি আহোম ৰাজা প্লেচত এইফালে ফটো মাৰি পেলাই আহিছোঁ ইয়াৰ পৰা ভালকৈ নেদেখি ন ওপৰ বেছি ভালকৈ দেখি এইজনী আমাৰ পৰি এইজনী এতিয়া অকণ লাষ্টটো নাইকিয়া হৈছেগৈ ন ওলাব নাইকিয়া হৈছে লাহে লাহে আপোনালোকো আহিব ইমান ধুনীয়া আমাৰ কাৰেংঘৰলৈ এতিয়া আমি যাওঁগৈ একেবাৰে ইহঁতৰ ঘৰতহে এই বাহিৰৰ পৰা দেখাই দিছোঁ চব বাহিৰৰ পৰা আকৌ একদম সৰু সৰু লাগে ন দেখাত আমাৰ এজনলৈ দেখিছে নাই আইচক্ৰীম বুলিলে একদম মাটিকে খাব আৰু এইফালে চোৱা এই আমাৰ ভাইটি দেই ভাইটি আমাৰ ওচৰতে ঘৰ আমাৰ লগত আহিছে ভাইটিও ইও চৰাইদেউ চাবলৈ গৈছে ন হাই কৈ দিয়া এই লাষ্ট গৈছে কেনেকুৱা লাগিলে আজি ঘূৰি কৈ দিয়া কাৰেংঘৰ বেছি ভাল লাগিলে ন তুমি কিবা এটা কোৱা আকৌ হাই কৈ দিয়া কাৰেংঘৰ চিধা অস্থি লাগিলে বুলিয়ে কৈছে কাৰেংঘৰ সুধিবলৈ পোৱাই নাই এয়া আমি পৰিহঁতৰ ঘৰলৈ আহিলো ভিডিঅ' বনাবলৈ নহ'লে ইমান হুলস্থুলত ন এয়া মাক দেখিছে আগৰ ভিডিঅ'ত দেখিছে দেখিছে আগৰ ভিডিঅ'ত এতিয়া যাবই হ'ল আৰু বেয়া পাইছে মায়ে ভাত চাত নোখোৱাৰ কাৰণে বেয়া পাইছে আমি ৰাতিপুৱাই ওলাই আহিলো যে এতিয়া যাওঁগৈ আৰু একেবাৰে দেই মা আকৌ আহিব লাগিব আৰু এতিয়া আমাৰ ভিডিঅ'বিলাক চাব আৰু আমাৰ ভিডিঅ'বিলাক চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ তেনেহ'লে আজিলৈ আহোঁ বাই 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 বাই